এই মোহন চাওঁ এইবাৰ আকৌ কি হ'ল এইবাৰ ফূৰ্তিত কাটিছো চা কিহৰ ফূৰ্তিত আপুনি কিন্তু থানাত মাল এপিচ চাকিছে চা কি মাল আমাৰ কি চা কথা কৈছো কি মাৰিছে অ' চা তোমাক আকৌ মাৰিছে ইংলিছ মানে যিটো স্পীডত ইংলিছ মাৰিছে বিয়া খুৱাই পেট বুঢ়া হোৱা মানুহ চা সেইটো স্পীডত ফিচ মাৰিব নোৱাৰিছে অ' চা ইউ আই মাই ফাদাৰ ইংলিছ চৈত্য গুচি চা তাৰ মানে গোটেই ফেঙেলি ইংলিছ জানে অ' চা কি মাৰিছে অ' কি হৈ আছে হে কাটনীৰ ছাৰ এখেতৰ কথাত কিন্তু যুক্তি আছে এখেতে ক'ব বিচাৰিছে অসমত বছৰ বছৰ ধৰি হৈ থকা সমস্যাবোৰ কোনো পলিটিকেল পাৰ্টিয়ে সমাধান কৰিব নিবিচাৰে বৰঞ্চ জীয়াই ৰাখিব বিচাৰে Yes, sir. Assam flooding problem, terrorist problem, jobbing problem, soy জনগোষ্ঠীয় problem. এটা অসমীয়াত গ'ল যতো যাব দিও. Illegal Bangladeshi problem. All are leaving. So I want to change. আপুনি কথাবোৰ অসমীয়াতে নকয় কিয়